মটন পায়া মানে ছাগলৰ ঠেং বইল লাফা শাক বইল কেনেকুৱা লাগে আজি। হেল্ল' গাইজ, ৱেলকাম বেক মাই ইউটিউব চেনেল। চ' গাইজ, আজিৰ ভিডিঅ'তে অলপমান ধামাকা হ'ব গৈ আছে, কাৰণ ধামাকা হোৱাৰ কাৰণটো হ'ল আজি আমি বনাম মটন পায়া মানে ছাগলৰ ঠেং। চ' গাইজ, ছাগলৰ ঠেং আজি বনাই খাম আমি। পূৰা ৰেডি কৰি লৈছোঁ। ছাগলৰ ঠেংটো পূৰা দিম, পুৰি চুৰি এতিয়া মানে ভালকৈ চাফা কৰি একদম কেনেকৈ বনাব লাগে আপোনালোকে চাওক। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো সম্পূৰ্ণ চাওক। চ' গাইজ, ছাগলৰ ঠেংবিলাক পূৰা পুৰি ল'লোঁ। পুৰি চুৰি এতিয়া ছাগলৰ ঠেংটো কেনেকৈ মানে ঘঁহি চাফা কৰিব লাগিব, মানে যাতে মানে লোমবিলাক নাথাকে। এনেকৈ চাফা কৰিব লাগিব। চ' আগতে চাফা কৰি লওঁ, আপোনালোকে চাই থাকক। পূৰা চাফা কৰি আৰু এতিয়া মানে বইল কৰিব লাগিব। বইল কৰাৰ আগত অলপমান ৰং গুড়া দি ল'ব লাগিব ইয়াত। তাৰপিছত এইবিলাক ইয়াতে ঢালি দিব লাগিব। চ' গাইজ, এতিয়া ঢালি চালি পূৰা দিলোঁ, দি কিনে এতিয়া ইয়াক বইল কৰিব লাগিব পূৰা। আজি মানে ধামাকা হ'ব পূৰা ৰেচিপি, একদম আপোনালোকে চাই থাকক। চ' গাইজ, আমাৰ পূৰা ছাগলৰ ঠেং পূৰা ৰেডি, বইল হৈ আছে। আৰু মই এতিয়া কৰিব লাগিব, পিঁয়াজবিলাক কাটিব লাগিব একদম। চব পিঁয়াজবিলাক কিমান ডাঙৰ ডাঙৰ বম পিঁয়াজ লৈ আহিছোঁ একদম। তো গাইজ, একদম পূৰা ৰেডি মটন পায়া আৰু এইবিলাক জিৰা মছলা ৰহুন আৰু স্পেচিয়েল ৰান্ধনি এটা মানে মাতি লৈ আহিছোঁ। চাওক ৰান্ধনিটো। আৰু ইয়াতে ৰান্ধনি পূৰা পিঁয়াজ চিয়াজ দি দিছে কেৰাহীত। চ' গাইজ, এইবাৰ বাঢ়ি আহিল মটন পনীৰ। জ্বালা জোৰে দিব নাপালোঁ, ভাজা কৰিব লাগছে। পুৰবা লাগব, মছলাটা পুৰা নাই না, এতিয়া পুৰা ফ্ৰাই কৰিব লাগে। তেল ওলাব লাগিব না, অলপ টেষ্ট কৰিলোঁ। চ' গাইজ, পূৰা মটন পাৱা চাৱা চব হৈ গ'ল, ছাগলৰ ঠেং চেং পূৰা হৈ গ'ল। চাওক একবাৰ। চ' গাইজ, পূৰা মটন পায়া হৈ গ'ল। আৰু এতিয়া বনাই আছোঁ আমি লাফা শাক মানে বইল। লাফা শাক বইল কেনেকুৱা লাগে আজি খাই চাব লাগিব। আৰু লাফা শাক বইল কৰাৰ পিছত আছে বেঙেনা পৰা, বনাই কিনে আজি ধামাকা খানা হ'ব। চ' গাইজ, ৰন্ধা বঢ়া হৈ গ'ল, এতিয়া আমি খাম। চ' গাইজ, চাওক কেনেকুৱা মানে ৰন্ধা বঢ়া হৈ কিনে খোৱাৰ আয়োজন হৈ আছে। চাওক গাইজ, আমাৰ আজি দগৰা খানা হ'ব। দগৰা খানা হ'ল মটন পাৱা বুলি কি কয় এতিয়া, ছাগলৰ ঠেং আৰু লাফা বইল চাব পাৰে, আৰু বেঙেনা বৰা, চালাড। চ' গাইজ, তেনেহ'লে পলম নকৰি খোৱা দোৱা আৰম্ভ কৰোঁ। লাফা শাক বইল। বেঙেনা পোড়া। পেঁয়াজ।